এই মুহূৰ্তত জনাব বিচাৰিছোঁ এক দুখজনক খবৰ। অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে তেওঁ। চিৰসেউজ অভিনেতা নিপন গোস্বামী আৰু আমাৰ মাজত নাই। বিশিষ্ট অভিনেতা নিপন গোস্বামী আৰু নাই আমাৰ মাজত। আজি পুৱা 9:15 নেমকেয়াৰ হাস্পতালৰ শেষ নিশ্বাস ত্যাগ কৰিলে অভিনেতাগৰাকীয়ে। দীৰ্ঘদিনৰ পৰা হৃদৰোগত আক্ৰান্ত হৈ আছিল অভিনেতাগৰাকী। চিৰসেউজ অভিনেতাজনৰ মৃত্যুত শোকত স্তব্ধ হৈছে সমগ্ৰ ৰাজ্য। উল্লেখ্য যে 1942 চনত জন্মগ্ৰহণ কৰা যশস্বী অভিনেতাগৰাকীক 2021 চনত ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া বঁটাৰে সন্মানিত কৰা হৈছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 80 বছৰ। বিশিষ্ট অভিনেতাগৰাকীৰ শেষকৃত্য ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ'ব, এই কথা ইতিমধ্যে মন্ত্ৰী অশোক সিংঘালে জানিবলৈ দিছে। কেইবাখনো জনপ্ৰিয় ছবিত অভিনয় কৰা নিপন গোস্বামীয়ে তেওঁৰ বলিষ্ঠ অভিনয়ৰ জৰিয়তে ৰাজ্যবাসীক মোহিত কৰিবলৈ সক্ষম হৈছে। পুনৰবাৰ জনাইছোঁ এই মুহূৰ্তৰ এই দুখজনক খবৰটি। অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে তেওঁ। চিৰসেউজ অভিনেতা নিপন গোস্বামী আৰু আমাৰ মাজত নাই। বিশিষ্ট অভিনেতা নিপন গোস্বামী আৰু আমাৰ মাজত নাই। আজি 9:15 নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিলে অভিনেতাগৰাকীয়ে। দীৰ্ঘদিনৰ পৰা হৃদৰোগত আক্ৰান্ত হৈ আছিল অভিনেতাগৰাকী। চিৰসেউজ অভিনেতাজনৰ মৃত্যুত শোকত স্তব্ধ হৈ পৰিছে সমগ্ৰ ৰাজ্য। Technical Institute IT